নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ দীপাৱলীৰ ভিডিঅ'। দীপাৱলী যোৱা এসপ্তাহে হ'ল কিন্তু মই ভিডিঅ' দিব পৰা নাই। আৰু আপোনালোক সকলোকে দীপাৱলীৰ বহুত শুভেচ্ছা জনালোঁ। এয়া আমাৰ ছোৱালীয়ে চাকি পেইণ্টিং কৰি আছে তাই নিজে কৰিছে। আৰু এয়া মই ৰংগোলী এটা বনালোঁ সৰুকে। ইমান ভাল হোৱা নাই তথাপিও বনালোঁ আৰু। তাৰপিছত আমাৰ থাপনাখনত চাকি জ্বলালোঁ। এইখন আমাৰ থাপনা হয়। থাপনাখনত চাকি জ্বলাই মই তাৰপিছত শৰাইখন দি দিলোঁ। আৰু এতিয়া কলগছত দিব যাওঁ মই। কলপুলিজোপাত চাকি লগাই দিলোঁ, দিয়া হ'ল। ইয়াতে কলপুলি পোতা নহয়, ইয়াতে বাহিৰৰ মানুহখিনি কলপুলি নোপোতে। আমি পুতিলোঁ এইবাৰ, বোলো কলপুলিতে চাকি জ্বলাম। আমি যেতিয়া কলপুলিটোত চাকি দিছোঁ, বেলেগ মানুহবিলাকে চাই গৈছে ৰাস্তাৰে আৰু চাবলৈও আহিছে। তেতিয়া আমি কৈছোঁ যে আমাৰ অসমত এনেকৈ দেৱালী কৰা হয়। আৰু যেতিয়া আমাৰ কলপুলি চাবলৈ আহিছে তেতিয়া আমাৰ ভাল লাগিছে, যিহেতু বাহিৰৰ মানুহখিনিয়ে নাজানে আমি এনেকৈ কলপুলি পুতি চাকি দিয়াৰ কাৰণে চাব আহিছে। আৰু এয়া আমাৰ কোৱাৰ্টাৰৰ বাহিৰত এইখিনিত এনেকৈ লাইট লগাই দিছোঁ। এইখন গাড়ীখনৰ ওচৰতে, আমাৰ গাড়ীখনৰ ওচৰতে লাইটকেইটা লগাই দিছোঁ। আৰু এতিয়া আপোনালোকক বাহিৰৰখিনি অকণমান দেখাই দিওঁ। এইবিলাক কোৱাৰ্টাৰ, চাৰিওফালে কোৱাৰ্টাৰ, এইটো ৰাস্তা। আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰিলোঁ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰি দিব। বাই। আৰু শেষত দুখনমান দীপাৱলীৰ ফটো দিলোঁ। আকৌ এবাৰ বাই। হেপ্পী দীপাৱলী টু অল।